নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে দুখীয়া ল'ৰা। তই এনেকুৱা এটা বস্তুৰ নাম ক যিটো বেলেগ বেলেগ জেগাত বেলেগ বেলেগ নামেৰে জনা যায়। ছাৰ, চুলি। কেনেকৈ? ছাৰ, মূৰত থাকিলে চুলি, নাকৰ তলত গোফ, থুতৰিত দাঢ়ি, বুকুত থাকিলে নোম বুলি কয়। ছাৰ, আৰু তললৈ যামনে? ঐ নগেন, তই ক আকবৰৰ পত্নীৰ নাম কি আছিল? ছাৰ, মই কথা এটা কওঁনে? ক, কি কথা? ছাৰ, আপোনাৰহে সেইবোৰ লেতেৰা স্বভাৱ আছে। কাৰ ঘৈণীয়েক কোন জানিব বিচৰা। মোৰ সেইবোৰ স্বভাৱ নাই বাবে নাজানো। নগেন, কোৱাচোন, 50জন মানুহক খুৱাবৰ বাবে 5 কেজি দাইল লাগে, তেন্তে 75জনক খুৱাবৰ বাবে কিমান দাইল লাগিব? ছাৰ, দাইল সিমানখিনিয়ে লাগিব, মাত্ৰ পানী অলপ বেছিকে দিব লাগিব। আপোনাৰ কলগেটত নিমখ আছেনে? আপুনি কি কথা কয় হে? কালিৰ পৰা খাবলৈকে নিমখ নাই, কলগেটত নিমখ আছে নাই সুধিছে। আপোনাৰ ল'ৰা ছোৱালী কিমানজন? মোৰ ল'ৰা ছোৱালী 15জন। পৰিয়াল পৰিকল্পনা বিভাগৰ মানুহ অহা নাছিল নেকি? আহিছিল, স্কুল বুলি ভাবি গুচি গ'ল। সৌৱা চোৱাচোন, বৰুৱাই তেওঁৰ পত্নীক সদায় চুমা এটা খায়, তুমিও খাব নোৱাৰানে? ময়ো এদিন খাবলৈ চেষ্টা কৰিছিলো, মোক আকৌ বৰুৱানীয়ে চৰ এটাহে দিলে আৰু ক'লে ঘৈণীয়েৰক লগাম ৰ কুকুৰ। বাবা, মোক এনেকুৱা এটা কাম কওক যোনটো কৰিব বেলেগে আৰু টকা পাম মই। তুমি সুলভ শৌচালয় খুলি লোৱা পুত্ৰ। ডক্টৰ, মই অতি সোনকালে শকত হ'ব বিচাৰো, কিবা এটা উপায় দিয়কচোন। তেনেহ'লে আপুনি শিলগুটি এটা লৈ মৌচাকত দলিয়াই দি 5 মিনিট অপেক্ষা কৰক, 10 মিনিটত ফলাফল পাব। ডক্টৰ, মোৰ দাঁত এটা উঠাব লাগিছিল, কিমান টকা লাগিব? 300 টকা লাগিব। তেতিয়াহ'লে এটা কাম কৰক, 50 টকা দিম, দাঁতটো অলপ ঢিলা কৰি দিয়ক, মই নিজেই উঠাই ল'ম। আজি মোৰ ছাগলীজনীয়ে কণী পাৰিলে। ছাগলীয়ে কণী পাৰে নেকি? নহয় অ', মোৰ কুকুৰাজনীৰ নাম ছাগলী ৰাখিছো আকৌ। বন্ধু, মোৰ মালিকে মোক বহুত মাৰে। তই ঘৰৰ পৰা পলাই নাযাও কিয়? তাৰ ছোৱালীজনী তামাম ধুনীয়া, আৰু ছোৱালীজনীয়ে যেতিয়া কিতাপ নপঢ়ে তেতিয়া সি কয় তোক গাধৰ লগত বিয়া দি দিম ৰ। মই মাত্ৰ সেইটো আশাতহে ৰৈ আছো। বন্ধুসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।